মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ষষ্ঠ শ্ৰেণীৰ গণিতৰ আসন্নমান পাঠ এই পাঠটিৰ অন্তিম খণ্ডটো আগবঢ়াইছোঁ। আমি আজি শেষ কৰিম। আমি ইতিমধ্যে 1 কেইটিমান প্ৰশ্ন বা সমস্যা লৈছিলোঁ আৰু আমি আসন্নমান সম্পৰ্কে এটা কথাই আমি ভালদৰে বুজিবলৈ চেষ্টা কৰিছিলোঁ যে যদি যিটো স্থানলৈ আসন্নমান উলিয়াব দিয়ে তাৰ সোঁফালে থকা স্থানটোৰ অংকটো 5 বা 5তকৈ ডাঙৰ যদি হয় তেনেহ'লে আমি তেতিয়াহ'লে তাক কি যিটো স্থানত উলিয়াব পাৰিছে তাৰ লগত 1 যোগ দিম, বাকীকেইটা শূন্য বহাই দিম। তেনেকৈ দশকলৈ হ'লে আমি এককৰ ঘৰৰ অংকটো চাম, শতকলৈ উলিয়াব দিলে আমি দশকৰ ঘৰৰ অংকটো চাম, হাজাৰলৈ উলিয়াব দিলে আমাক শতকৰ ঘৰৰ অংকটো লৈ চাম, আৰু অযুতলৈ উলিয়াব দিলে আমাৰ কি হাজাৰৰ ঘৰৰ অংকটো লৈ চাম। মানে 5 বা 5তকৈ বেছি নে কম। যদি 5 বা 5তকৈ বেছি হয় তেনেহ'লে যিটো স্থানলৈ উলিয়াব দিছে সেই স্থানৰ অংকটোৰ লগত 1 যোগ দিব লাগিব। বাকী যিটো স্থানলৈ উলিয়াব দিছে তাৰ সোঁফালে থকা সংখ্যাকেইটা আমি অংককেইটা আমি শূন্য বহুৱামেই। গতিকে যদি 5তকৈ কম থাকে শূন্য বহুৱাই লৈ যিটো স্থানত উলিয়াব দিছে তাৰ কোনো পৰিৱৰ্তন নহয়। এই কথাখিনি আমি চাইছোঁ যে পুনৰ এটা কথাই লক্ষ্য ৰাখিবা, যিটো স্থানলৈ আমাক আসন্নমান উলিয়াব দিয়ে তাৰ সোঁফালত থকা স্থানৰ অংকটো যদি 5 বা 5তকৈ ডাঙৰ হয় তেনেহ'লে তাৰ কি হ'ব, পৰিৱৰ্তন হ'ব, স্থানটোৰ লগত 1 যোগ দিব লাগিব। মানে 5 বা গ্ৰেটাৰ দেন 5 অৰ গ্ৰেটাৰ দেন 5। গতিকে তেতিয়া আমি কি কৰিম যে যিটো স্থানত উলিয়াব দিছে তাৰ লগত 1 যোগ দিম। বাকীখিনি আমাৰ যিটো স্থানলৈকে উলিয়াব দিছে তাৰ সোঁফালে থকা স্থানকেইটাত আমি শূন্য বহুৱাই দিম আৰু 1 যোগ দিয়াৰ পিছত বাকী যিখিনি পৰিৱৰ্তন হয় সেইমতে আমি আসন্নমানটো লিখিম। এতিয়া আমি 5 নম্বৰটো লৈছোঁ 1E। 1E 5 নম্বৰটোত কি কৈছে যে এনেকুৱা বৃহত্তম সংখ্যাটো আৰু ক্ষুদ্ৰতম সংখ্যাটো উলিওৱা যাৰ 1 নম্বৰতে দিছে হাজাৰলৈ আসন্নমান 7000। এতিয়া 7000 আমি আসন্নমান পাব লাগিলে আটাইতকৈ কোনটো ডাঙৰ সংখ্যা হ'ব, যিটো সংখ্যাৰ আমাৰ কি হ'ব যে আসন্নমান 7000 হ'ব। এটা চা, আমি যদি 7100 লিখোঁ তেতিয়াহ'লে 7000 হ'ব, 7200 লিখিলেও 7000 হ'ব, 7400 লিখিলেও 7000 হ'ব, কিন্তু 7500 লিখিলে কি হৈ যাব আমাৰ 8000 হ'ব। কাৰণ হাজাৰলৈ আসন্নমানটো 7000। 5তকৈ যেতিয়া নেকি ডাঙৰ হ'ব, 5 বা 5তকৈ ডাঙৰ হ'ব তেতিয়া তাৰ কি হ'ব, হাজাৰৰ ঘৰত 1 যোগ দিয়া ল'লে 8000 হৈ যাব। বাকীকেইটা আমি শূন্য লিখিবই লাগিব। হাজাৰলৈ উলিয়াব দিওঁতে আমি একক দশক শতকলৈকে আমি শূন্য লিখিমেই, যিহেতু আমি 5 বা 5তকৈ ডাঙৰ হয় তেতিয়া হাজাৰৰ ঘৰত 1 যোগ দিব লাগিব। ইয়াতে কিন্তু আমাৰ কি আছে 7499, কাৰণ হাজাৰৰ ঘৰলৈ উলিয়াব দিওঁতে আমাক শতকৰ ঘৰৰ অংকটো 4 পাইছোঁ, 4টো কি 5 বা 5তকৈ সৰু, গতিকে আমি শতকলৈকে শূন্য দি বাকী হাজাৰৰ ঘৰৰ অংকটো কোনো পৰিৱৰ্তন নহয়। ঠিক সেইদৰে আমি ক্ষুদ্ৰতম সংখ্যাটো পাম 6500। 6500টো কি যে 6499 লিখিলে আকৌ 6000 হ'বগৈ। গতিকে 5টো আমাৰ 5ৰ সমান হৈ আছে। আমি আগতে কৈছোঁ যে 5 বা 5তকৈ ডাঙৰ হ'লে 5ও হ'ব পাৰে বা 5তকৈ ডাঙৰ হ'লে, কিন্তু ইয়াতে 5 আছে যিহেতু গতিকে আমাৰ শতকলৈকে শূন্য দিম, দিয়াৰ পিছত যিটো হাজাৰৰ স্থানৰ অংক তাত 1 যোগ দিলে আমাৰ কিমান হৈ যাব, উত্তৰ আসন্নমানটো 7000 হৈ যাব। গতিকে এই কথাখিনি তোমালোকে বাকীকেইটাও চেষ্টা কৰিবা। পুনৰ অংকটো ভালদৰে চাই লোৱা যে 7000 আসন্নমান কি হ'ব লাগিব, 7000 হ'ব লাগিব। গতিকে তোমালোকৰ সংখ্যা দুটা চোৱা যে বৃহত্তম সংখ্যাটো আমি পাম 7499, 7499 আৰু ক্ষুদ্ৰতম সংখ্যাটো 6500। আমি এতিয়া 1F এই অনুশীলনীলৈ আহিছোঁ। 1Fত আমি বৰ বিশেষ জটিল নাই। তাতে আমাক এটা কথাই কৈছে যে বিভিন্ন স্থানলৈ আসন্নমান উলিয়াই লৈ যোগফলবোৰৰ আসন্নমান উলিয়াব দিছে। গতিকে আসন্নমান উলিওৱাৰ পিছত তাৰ আমাৰ কি হ'ব, যোগফলটো আসন্নমানতে ওলাই যাব, তাৰ আৰু বেলেগকৈ আসন্নমান ওলায় 15। এইটো কি প্ৰথমটো কি হৈছে, শতকলৈ আসন্নমান উলিয়াব দিছে। শতকলৈ আসন্নমান উলিয়াব দিওঁতে 13735 আৰু 1481। 13700, 7টো কি আছে 13, মানে শতকলৈ উলিয়াব দিওঁতে 700। গতিকে দশকৰ ঘৰত কি আছে, দশকৰ ঘৰত 3 আছে, 3টো 5তকৈ সৰু, গতিকে দশকলৈ আমি শূন্য বহুৱাই বাকীখিনি পৰিৱৰ্তন নহ'ব। নেক্সট আমি 1481, 400 শতকলৈ আসন্নমান উলিয়াব দিওঁতে 8টো 5তকৈ ডাঙৰ হৈ আছে, গতিকে দশকলৈ শূন্য দি 4ৰ লগত 1 যোগ দিলে আমাৰ কিমান হ'ব, 1500 হ'ব, 1005 হ'ব। গতিকে ইহঁত দুটাক আমি যোগ কৰি দিওঁতে আমি কি পাম, 15200 পাম।
15,200। গতিকে ইয়াৰ দশকলৈ শতকলৈ আসন্নমান 200ৰ শতকলৈ আসন্নমান 200ই আৰু গতিকে ঠিক তেনেকুৱা তোমালোকে বাকী যিখিনি আমাৰ হাজাৰলৈ বা উলিয়াব পাৰিছে তেতিয়া তাৰ শতকৰ অংকটো চাবা, চাই হাজাৰলৈ পৰিৱৰ্তন কৰি আসন্নমান উলিয়াই তাক যোগ কৰিবা। 2 নম্বৰটোত আছে, 3 নম্বৰটোত বিয়োগ কৰিব দিছে যে ব্ৰেকেটত দিয়া আছে যে দশকলৈ আসন্নমান উলিয়াই ল'বা, কিবা কৰিবা এনেকুৱাকৈ লিখা আছে। সেইমতে যিটো গাইড দিছে, যিটো নিৰ্দেশ দিছে সেই নিৰ্দেশ অনুসৰি কৰিবা। আমি 5 নম্বৰ এটা লৈছোঁ যে 219 আৰু 38। গতিকে সৰ্বোচ্চ স্থান বুলি কওঁতে ইয়াৰ আটাইতকৈ প্ৰথমটোৰ কি শতকলৈকে আছে আৰু দ্বিতীয়টোৰ দশকলৈকে আছে। সৰ্বোচ্চ স্থান বুলি কওঁতে প্ৰথমটো 219ৰ শতক আৰু 38ৰ দশক। গতিকে 219ৰ শতকলৈ উলিয়াওঁতে আসন্নমান উলিয়াওঁতে 200 হ'ব, কাৰণ দশকৰ ঘৰৰ অংকটো 1 আছে, 5তকৈ সৰু, বাকীকেইটা 0 দি 2টোৰ পৰিৱৰ্তন নহয়। 38ৰ ক্ষেত্ৰত আমি এককৰ ঘৰৰ অংকটো যাম, এককৰ ঘৰৰ অংকটো 8 আছে, 8টো 5তকৈ ডাঙৰ, গতিকে 3ৰ লগত 1 যোগ দি আমি এককৰ ঘৰত 0টো দিম। গতিকে এনেকৈ 40 হ'ল। ইয়াৰ পিছত আমাৰ উত্তৰটো কি হ'ব? 5 হ'ব। 200ক 44ৰে হৰণ কৰি দিয়া ল'লে আমাৰ উত্তৰ কি হ'ব? 5 হ'ব। গতিকে তোমালোকে নিশ্চয় এই আসন্নমান সম্পৰ্কীয় যিখিনি ধাৰণা হ'ব লাগে, আমি নিশ্চয় সেই ধাৰণাখিনি সুন্দৰভাৱে পাইছোঁ আৰু আমিও চেষ্টা কৰিছোঁ যে সুন্দৰভাৱে তোমালোকক এই আসন্নমানৰ ধাৰণাটো দিবৰ কাৰণে চেষ্টা কৰিছোঁ। নিশ্চয় তোমালোকৰ কিবা অসুবিধা থাকিলে আমাক জনাবা। আৰু পুনৰ কৈছোঁ যে যিটো স্থানলৈকে আসন্নমান উলিয়াব দিয়ে, ধৰা হ'ল শতকলৈ উলিয়াব দিলে আমি কোনটো অংকৰ বিশেষকৈ নজৰ দিম? যে দশকৰ ঘৰৰ অংকটো নজৰ দিম। দশকৰ ঘৰৰ অংকটোত কি নজৰ দিম? যে 5 আছে নে 5তকৈ কম নে 5তকৈ বেছি। 5 বা 5তকৈ বেছি হ'লে আমি যে শতকলৈ উলিয়াব দিলে শতকৰ ঘৰৰ অংকটোত 1 যোগ দিলেই হ'ল। বাকী দশকলৈকে 0, হাজাৰৰ উলিয়াব দিলে শতকলৈকে 0 বহাই দিবা। শতকৰ ঘৰৰ অংকটো 5 বা 5তকৈ ডাঙৰ থাকিলে হাজাৰৰ ঘৰত 1 যোগ দিবা, আৰু যদি সৰু থাকে একো কৰিব নালাগে, সেনেকৈ পাতি থ'লেই হ'ল। গতিকে আমাৰ আসন্নমান সম্পৰ্কীয় এই কথাখিনি ইমানতে আমি সামৰণি মাৰি পুনৰ ইয়াৰ পিছত আমি পূৰ্ণ সংখ্যা পাঠটিৰ ফালে আগবাঢ়িম। তোমালোকে সহযোগ কৰিবা। আৰু পৰাপক্ষত যদি গুগল মিট আছে তেনেহ'লে আমি গুগল মিটৰ জৰিয়তে প্ৰত্যক্ষভাৱে ক্লাছ আগবঢ়াবলৈ চেষ্টা কৰিম। ধন্যবাদ।